নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ কাপোৰত কেনেকৈ ডিজাইন মাৰা হয়, ডিজাইনবিলাক কেনেকৈ লগোৱা হয়, গোটেইবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। পোনপ্ৰথমে আপোনালোকক মই শালখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখন শাল আমাৰ নৰ্মেল শালখনতকৈ অলপমান ব্যতিক্ৰম। এইখন শালত এটা জেকাৰ মেচিন থাকে। মই আপোনালোকক জেকাৰ মেচিনটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো হৈছে জেকাৰ মেচিন, আপোনালোকে চাই লওক। এইটো জেকাৰ মেচিনটো শালখনৰ ওপৰত থাকে আৰু ইয়াতে এনেকৈ ডিজাইনবিলাক লগোৱা হয়। আপোনালোকে চাই থাকক কেনেকৈ কি কৰা যায়। এই কাঠখন এনেকৈ ঘূৰি যায় আৰু তলত এনেকৈ ডিজাইনবিলাক উঠি যায় আৰু তলত এনেকৈ ডিজাইনবিলাক উঠি গ'লে আপোনাক সূতাডাল সোমাই দিলে হ'ল। এইটো ঢেঁকীটোৰ সহায়ত ঘূৰাই থকা হয়। ঢেঁকীটো ইয়াতে লাগি থাকে। আপোনালোকৰ যেনেকুৱা ডিজাইন লাগে ইয়াতে কাৰ্ডখন চেঞ্জ কৰি থাকিলে হ'ল, ডিজাইনবিলাক কাটি আনি পেলাই। মই আগত আপোনালোকৰ ডিজাইন ক'ত কাটি কেনেকৈ দেখুৱাইছিলোঁ। এতিয়া ডিজাইনবিলাক কাটি আনি পেলাই ইয়াতে আপোনাৰ লগাই পেলাই দিলে হ'ল। যেনেকুৱা ডিজাইন লাগে কাৰ্ডখন চেঞ্জ কৰি থাকিলে হ'ল আৰু অট'মেটিক ডিজাইনবিলাক এনেকৈ ঢেঁকীটো দাঙি দিলে গোটেই ডিজাইন ঢেঁকীটো তলৰ পৰা ফিটিং থাকে পূৰা একদম ভৰিৰে ইয়াক ডাঙা হয়। তলৰ পৰা ফিটিং থাকে ইয়াত। এই জেকাৰ মেচিনটোত আপোনালোকে এই দেখিছে চিকবিলাক ইয়াতে 120ডাল চিক থাকে আৰু এই চিক হিচাপত ইয়াতেও 120ডাল থাকে আৰু এই কাঠখনৰ ফুটাবিলাক এই চিকবিলাক য'ত য'ত সোমাই এই ঢেঁকীটো দাঙি দিলে এই মানে সিমানখিনিহে সূতা উঠি যায় আৰু তলত সেই হিচাপে ডিজাইনটো মাৰা যায়। এইটো হৈছে আপোনাৰ ওপৰৰ পৰা কানেক্ট থকা ঢেঁকীটোৰ ৰছীডালেৰে ওপৰত থকা ঢেঁকীটো এনেকৈ ডাঙা হয়। ঢেঁকীটো ডাঙাৰ পিছত এনেকৈ ডিজাইনবিলাক উঠি যায় আৰু এই ডিজাইনবিলাকত সূতাডাল আমি হাতেৰে সোমাই গ'লে হ'ল।
বহুত সহজ পদ্ধতি। ইয়াতে আগৰ দৰে ধৰ ফুল বাচি থাকিব নালাগে, এই মেচিনটোৱে গোটেইখিনি কাম কৰে। এইখিনি হিৰক বুলি কয়। এই গোটেইবিলাক মেচিনৰ লগত কানেক্ট থাকে। এইবিলাকক হাৰ্নেছ বুলি কয়। এইবিলাক মেচিনৰ পৰা এনেকৈ লাগি আহে, তাতে মেচিনৰ চিটবিলাকত গাঁঠা থাকে। এই হিৰকখিনিৰ লগত কানেক্ট হৈ যায় হাৰ্নেছখিনি। হাৰ্নেছখিনি হিৰকৰ লগত কানেক্ট থাকে আৰু আপোনাৰ হিৰকখিনিৰ লগত আৰু এইখিনি ফুল বোৱা থাকে, যিয়ে এইবিলাক সূতাখিনি দাঙি দিয়ে। যিমানখিনি ওপৰত সেই সূতাবিলাক থাকে সেইখিনি সোমাই, সেইখিনি হিচাপত এইবিলাক সূতা দাঙা যায় আৰু এনেকৈ ডিজাইনটো উঠা যায়। মেচিনটো দাঙিলে এয়া দেখিছে আপোনালোকে, এইবিলাক সূতাবিলাক উঠি গৈছে। য'ত য'ত এই ওপৰত ডিজাইনবিলাক সোমাইছে চিকত, এই ডিজাইনবিলাক উঠিছে। এয়া দেখিছে। এই দেখিছে। এইখিনি গোটেই বস্তু আপোনাৰ মেচিনৰ লগত কানেক্ট আছে, সেইকাৰণে উঠা নামা হৈ থাকে এইখিনি। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এতিয়ালৈকে যিসকল লোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি যেন। থেংক ইউ।